নমস্কাৰ বন্ধুসকল, আছামিজ ফানি ষ্টুডিঅ'ত মই টম। আজি মোৰ লগত আছে মই বিন। আজি আমি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ 4টা আছামিজ জক। এই 4টা জক কিনো চাওঁচোন আহক। বাবা, আমাৰ ডাঙৰ ছোৱালীজনীলৈ দৰা ওলোৱা নাই, কিবা উপায় আছে নেকি? এটা উপায় আছে। ফেচবুকত এটা একাউণ্ট খোলক, ধুনীয়া ফটো আপলোড কৰক, দেখিব দৰা লাইন লাগি যাব। তই কচোন, ছোৱালীসকলে নামৰ আগত মিছ কিয় লিখে? কাৰণ ছোৱালীসকলে মিছ কল দিয়ে যে, সেয়েহে নামৰ আগত মিছ লিখে ছাৰ। কি কলি তই? আজি তোক ৰাম ধুলাই দি ধোঁৱা উলিয়াম ৰ। দাদা, মোবাইলটো দিয়কচোন। কি 108লৈ ফোন কৰিবা নেকি? নহয়, চেলফি এটা ল'ম, ফেচবুকত আপলোড দিব লাগিব। ডাক্তৰ, ইঞ্জিনিয়াৰ, আজি আমাৰ ওচৰত গাড়ী আছে, টকা আছে, ডাঙৰ ঘৰ আছে। তোমাৰ ওচৰত কি আছে? শিক্ষক, মোৰ ওচৰত আটাইতকৈ ডাঙৰ বস্তুটোৱে আছে। কি আছে হে তোমাৰ ওচৰত? মোৰ ওচৰত গৰম বন্ধৰ 1 মাহ ছুটি আছে। মনে মনে কি শুনি আছো? এইটো ল। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব।